এই বৰপেটা ৰোডখনত যথেষ্ট ই ৰিক্সা হৈছে আৰু ই ৰিক্সা হোৱাৰ কাৰণটো হৈছে কোনো ইচ্ছা কৰি তামচা ফুৰ্তিত ই ৰিক্সা চলাব অহা নাই। একচুৱেলি ই ৰিক্সা মানে ৰিক্সাৱালাৰ এটা মডিফাইড ৰূপ হৈছে ই ৰিক্সা। আগতে পেডেল মাৰিব লাগিছিল, আজিকালি পেডেল মাৰিব নালাগে, এইখিনি হৈছে পাৰ্থক্য। ই ৰিক্সা হৈছে এই কাৰণে অভাৱ অনাটন বেকাৰিত্ব তামাম বৃদ্ধি হৈছে। গাঁৱত শিক্ষিত অশিক্ষিত যুৱকৰ কোনো কাম কাজ নাই, কোনো ৰাস্তা নাপায়, শেষত গৈ অলপ টকা ধাৰ কৰি আৰু কিছু টকা লোন লৈ এখন ই ৰিক্সা লৈছে আৰু সেই ই ৰিক্সাখন চলায়ে তেওঁ নিজকে তাত নিয়োগ কৰি চলাৰ যত্ন কৰিছে আৰু পৰিয়ালক ভৰণ পোষণ দিছে। আৰু তেওঁলোকৰ ছাৰ্ভিচ যিটো সেৱা, এই সেৱা হ'ল সমাজৰ কাৰণে মূল্যৱান সেৱা। কাৰণ তেওঁলোকে গোটেই সমাজখনকে যদি মানে সচল কৰি ৰাখে, স্কুললৈ ছাত্ৰ নিয়ে, বেমাৰী নিয়ে হস্পিটেললৈকে, বজাৰলৈকে বয় বস্তু নিয়ে, বজাৰলৈকে মানুহ লৈ যায়, আনে, যাত্ৰী অনা নিয়া কৰি তেওঁলোকে সমাজখন চলাই ৰাখে। কিন্তু তাত আজি দেখা গৈছে যে কিছু নিয়ম পাতি ঠিক নোহোৱাৰ কাৰণে বৰপেটা টাউনখনত অলপমান যানজঁট অলপ বৃদ্ধি হোৱাটো স্বাভাৱিক কথা হৈছেও, আমিও ফিল কৰোঁ। সেইখিনি যাতে কেৱল প্ৰশাসনৰ ওপৰত দায়িত্ব ন্যস্ত নকৰি আমি ই ৰিক্সা চালকসকলৰ থ্ৰু দি তেওঁলোকক ইউনিয়ন গঠন কৰাৰ মাজেদি তেওঁলোকে নিজে স্বেচ্ছাসেৱক হিচাপে নিজকে নিয়োজিত কৰি এই যান জঁটৰ সমস্যাটো যাতে কিছু লাঘৱ কৰিব পাৰে আৰু এটা শৃংখলাবদ্ধভাৱে যাতে তেওঁলোকৰ এই সেৱাটো ৰাইজলৈকে আগবঢ়াব পাৰে, সেইবিলাক চিন্তাৰ চৰ্চা কৰাৰ কাৰণে আমি ইয়াত এই সভাত বহিছিলোঁ আৰু আমি বিভিন্ন কথা বতৰা পাতিছোঁ। তেওঁলোকৰ এটা কমিটি হ'ব, আমাৰ এটা ইউনিয়ন আছে সদৌ অসম ই ৰিক্সা চালক ইউনিয়ন। সেই সদৌ অসম ই ৰিক্সা চালক ইউনিয়নৰ তেওঁলোকে এখন শাখা ইয়াত আজি কৰিলে আৰু ইয়াৰ পিছতো যথেষ্ট কথা ক'ব লগা আছে, নিয়ম পাতি বান্ধি দিব লগা আছে। আমি সেইবিলাক সময়ে সময়ে তেওঁলোকক শিকাই বুজাই লৈ আমি যিমান পাৰোঁ চেষ্টা কৰিম। ইয়াৰ মাজতেই যি পৰিবহণ নীতি, সেই নীতিৰো যিখিনি মানিব লাগে সেই নীতিবিলাক যাতে তেওঁলোকে মানে, বিশেষকৈ ড্ৰাইভিং লাইচেঞ্চ তেওঁলোকৰ লাগিব, তেওঁলোকৰ ই ৰিক্সাবিলাকত ইঞ্চুৰেঞ্চ লাগিব, তাৰমানে হাইৱেত চলাব নালাগে, হাইৱে ক্ৰছ কৰিব পাৰিব। এই নীতি নিয়মবিলাক চলা কৰি মাধ্যমেদি সুশৃংখলভাৱে যাতে এই ব্যৱসায়টো চলাব পাৰে, সেয়ে আজি আমাৰ উদ্দেশ্য।